নমস্কাৰ। আজি আমাৰ মাজত উপস্থিত আছে এইবাৰ বিধানসভাৰ নিৰ্দলীয় প্ৰাৰ্থী গণ্যমান্য গোবিন্দ চৌধুৰী, গণ্যমান্য ব্যক্তি নীলাঞ্জন কলিতা, আৰু তেখেতে আমাৰ ৰাইজৰ উদ্দেশ্যে দুআষাৰ ক'ব। আমি তেখেতক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। লৈছো। প্ৰথমতে মই প্ৰথমতে জয়যুক্ত হোৱাৰ পিছত মই কি দিম, প্ৰথমতে মোৰ সেইটো দে মই কি দিম সৰু ল'ৰা ছোৱালী বিলাকৰ কাৰণে বাচ্চা বিলাকৰ কাৰণে হাগিছ মই ফ্ৰী কৰি দিম। আৰু গাভৰু ছোৱালী আৰু গাভৰু ল'ৰাসকলে ৰিলছে বনাই থাকে, আজিকালি ইনষ্টাগ্ৰামে বনাই থাকে, তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ দায়িত্ব মই ল'ম আৰু ফলোৱাৰ্ছ বঢ়াৰ দায়িত্ব মই ল'ম। তাৰপিছত আহিছে আমাৰ বৃদ্ধ ককা আইতাসকল, তেখেতসকলৰতো খাব মন যায় মাংস, কিন্তু খাব নোৱাৰে মাংস, কাৰণ তেওঁলোকৰ দাঁত সৰি যায় বুঢ়া হোৱাৰ লগে লগে। তেওঁলোকৰ সেই দাঁত লগাৰ ব্যৱস্থা আমি কৰি দিম, আজি কথা দিম। আপোনালোকে নিশ্চয় মোক ভোটটো দি জয়যুক্ত কৰক আৰু পাঠাৰ মাংস খাবৰ কাৰণে সাজু হৈ থাকক। ভোট দিয়ক, ঠেং মাছৰ ছবিত ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ঠেং মাছৰ ছবিত ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক, ঠেং মাছৰ ছবিত ভোট দিয়ক। চেং মাছ এই এতে আছে, এই দাঁতে আছে, এই এতে আছে, এই দাঁতে আছে। এইকাৰণে জ্বালা ছবি দিচ্ছি, জ্বালা বাৰনিহা জ্বালা ঘৰতে থাকে। সেইকাৰণে আপোনালোকে বেলেগক নাচাব, মোক চাব, মোক জ্বালা। প্ৰচাৰ কৰি ভাবি গ'লে কিবা হয় আৰু জিকিম দে বাইদেউ, আমি জিকিম, টেনচন ল'বা লগা নাই। ভালে আছিল, পইচা মাৰ মোৰ পকেটৰ পৰাই যাই আছে। এই আপোনালোকে কি কৰি আছে? জিতব বাইদেউ, টেনচন ল'বা নালাগে। এনেও দালাই থাকব, চেং মাছে যাইপে যে জিতব। এতিয়া বস্তুটো কথাটো হৈছে কি, এতিয়া অলপমান খানা চানা খুৱাব লাগছিল না, সেইটো এতিয়া মাথা মাৰবা লাগে। খানা চানা খুৱাই মানুহখিনিক আমি আমাৰ ফালে কৰবা লাগে। আৰু মই যদিও তাৰ লগত ঘূৰি আছো, মই তাৰ ভিলা নহয় সিয়াৰ বন্ধু আৰু সেইকাৰণে ঘূৰি আছো, কিন্তু জিতলে ঠিক আমাক মতাই দিবা লাগব। সেইটো কথা মনত ৰাখব। কিন্তু কোন আহিল কোনে? মনে মনে কথা। হেল্ল', নাই প্ৰচাৰৰ কামত ঘূৰি আছো, প্ৰচাৰ মাৰি আছো। হয় নেকি? দে হ'ব দে যাম দে ঘূৰবা লাগে। কি জিতব? গৰু ভেটা দিব, জিকপি এতিয়া মাৰি মোক অলপ পইচা দি, অলপ খোৱা খানা পিনা গুগল পে মাৰি অলপ পইচা পাতি খোৱা পাৰি না পইচা বিললো কিন্তু ক'লে জিতব খানা পিনা কৰিলে অলপ জিতব। সি নিজিতে, সি গৰু ভেটা দিব। আহিছে এতিয়া মই এতিয়া যাম, এতিয়া খানা পিনাটো দেখা খুৱাম, টেনচন ল'বা নালাগে। চেং মাছ জিন্দাবাদে, ই গৰু এটা দিব। জ্বালা ছবি কিন্তু উঠে নেকি? দেই এতিয়া মই যাম দে। বা ক'বা নৰো, পইচা কত নি আছে ইয়াৰ পৰা সন্দেহ হয়। সিয়াক বিশ্বাস কৰবা নৰি, সি তাতেও আছে এতেও আছে, এৰে কথা তাতে লুগৈ, তাৰে কথা হাতে লুগৈ, হেন পাওহি। দে মই প্ৰচাৰ চলাব যাব লাগে। দে জ্বালা তই জয় হবাই লাগব। বাল তুমি ভক্তি দিবা, তাতে কিন্তু মোক সাৰ বুলি মাতি দেখো, সাৰে বুলি দায় মাতি তৈও সাৰ বুলি গণ্ডগোল নকৰিবি। ছাৰ আহক ছাৰ, আহক মাৰি দৰজাখন মাৰি আহক। আপুনিতো গমে পাইছি বাৰী মই জ্বালা ছবিত উঠছো ইলেকশ্যনত। আপুনি আৰু ভোটটো দি মোক জয়যুক্ত কৰিব, জ্বালাটো লওক আপুনি আৰু আমাক জয়যুক্ত কৰিব। আৰু টেনচনে ল'ব লগা নাই, আপোনাক যি লাগে তাকে দিম। আপুনি আৰু জয়যুক্ত কৰিব আৰু জয়যুক্ত কৰিব, আৰু আপোনাক মই জয়যুক্ত হোৱাৰ পিছত যি লাগে মই আপোনাক তাকে দিম। মই আপনার লেট্রিন ক্যান দেখা পাইছো, মই আপনার এই লেট্রিন ক্যানত আপনি কেনকে হাগিয়েছে আপনি লেট্রিন ক্যানত। আরে আপনাক মই দিমে, লিখিত মোবাইল লিখিত
চাপ ডালে কৰি দিব একদম টাইলছ দিব লাগিব টাইলছ লগে আপোনাক বহি আগাত যে থাকে কি আপোনাক যদি আপুনি পাহৰি নাযাব দে জ্বালাটো পাহৰি নাযাব দে জ্বালাটো আপোনাৰ ঘৰত জ্বালা আছে জ্বালাটো নহয় না জ্বালাটো চি নামাই জ্বালাটো থাকলেহে আপনি আৰু জ্বালাটো ইটা নাখাব ভোটৰ পাছত খাব পাহৰি নাযাব দে খুজি খুজি আৰু জ্বালা কমি গেল আই আৰু অলপত বাজিছি আপুনি বিলাব লাগিব আৰু জ্বালাটো দিলি পতি গৈছে সি ফালতু পতি গৈছে বহুত কালি হাত এতিয়া একো গেম দিলে হাত থাকিল অখ গেম কাজিয়া লাগছিলো কাজিয়া লাগলেও যাব লাগিব ইয়াৰ কি কৰা কৰি কিন্তু মাইৰ খাম আৰু কথা সেই নামৰে মাইৰ কিন্তু খাব নোৱাৰো খবৰ আছে ন তোৰ ভোটটো লাগব না ভোটটো লাগব চাব লাগব আমি ভোটৰ নাইচাইৰ কথা নাই ভোটত নাইচাইৰ কথা নাই ডাঙৰে হ'ল গাঁৱত কাষ্টমাৰ নাই বুঢ়া পকে দিব বাইক অ খুৰা মনত নাই ই কি কৰিছিল মোৰ লগত কিহৰ ভোট দিম তোক ভোট দিব লাগিলি মই আগতে মোক মাৰি ল'ব লাগিব পুজা ল'ব লাগিব তেতিয়াহে তই ভোট পাবি ভোট নালগে ডাঙৰ মানুহ ভোট নালগে বাৰু যা কোন হৈ মাইক দুটা খালেও ভোটটো পাবি ভোটটোৰ কাৰণে মাইক খাব লাগিব কোন হৈ কি কথা পাতি আছা তুমি মই মাৰিম তাৰ পাছতহে ভোট দিব লাগিব বান্ধু মই পাতি দিছো দে মাৰ হ'ব পুৰা হ'ব আৰু দুখ পাইছি না বেচেৰাক লগিন এটা ভোটটো দিম মই ভোটটো দিবি না ভোটটো দিম কিহত দিব লাগিব দি জ্বালাটো দি দিম ভোট একদম দিব আর টেনশন নাই আগের পৰা আমি সব শেষ চব দিম দে আপোনাক বেয়া মাতছে মোক ৰচু তইতো জ্বালাৰ লগতো ঘূৰি আছা চেং মাছৰ লগতো ঘূৰি আছা পিছে তই আছা নে নাই আমাৰ লগত মোৰ কিন্তু অলপ সন্দেহ উঠি দে পইচা মাল হৈ যায় আছা তই মোক সন্দেহ কৰি আছা মই তোহাৰ কাৰণে লাগি আছো এই মই বাইৰ কাৰণে কিমান লাগি আছো আৰু মোক সন্দেহ কৰি আছা এতিয়াও সি মোক ফোন মাৰি আছে কৰা নাই সি মোক ফোন মাৰি আছে সিয়াৰ লগত ঘূৰবা যাবা কিন্তু মই তাৰ লগত ঘূৰি এতে আছো কবি অলপমান আজি খানা খাবা কিন্তু পইচা দিব লাগিব ক'ত আহিলে না তাক খানা খাবা পইচা দিলে ভোট দিব তাক লাষ্ট খানা খানাৰ পাছত আৰু খানা নাই আৰু খানাৰ পাছত ডাইৰেক্ট ভোট এতিয়া খানাৰ পইচাটো অলপমান মোক মাৰি দি গুগল পে' কৰি তেতিয়া মই ইয়াৰ সন্ধিয়া খানাটো দিব পাৰিম দিয়ক ৰ'ব ফোন আছে ফোনটো ধৰি লওঁ হেল্ল' এই নহয় মই এইটো কামতে ঘূৰি আছো অলপ বেনাৰ চেনাৰো মাৰি আছো আৰু ইফালে প্ৰচাৰো চলি আছো ভাল লাগছে দে ইমান মোৰ কামত ঘূৰি আছা জ্বালা জিতছি টেনশ্যন ল'বা নাই চেং মাছে জিতব চেং মাছে যাই পি আছে অহেৰ পৰা হয়ে চেং মাছ ঘাটছি টেনশ্যন ল'বা নালাগে আমি জ্বালা জিকি আছো দে হ'ব দে সন্ধিয়া দে হ'ব দে যাম দে ঠিক আছে বেটাই দেখছা মোৰ বদনাম গাইছে সি দেখছা তাতে মোৰ বদনাম গাই থাকে ইয়াক মাতিম হাজবিলা ফোন কৰি দিয়ক মাৰি দিয়ক দেৰি কৰবা নালাগে আইছি দিয়ক এতিয়া জিতবই আৰু আমাৰ চেং মাছ জিতি আছে চেং মাছ টেনশ্যন ল'বা নালাগে চেং মাছে কেৱল জয়াই ভক্ত খুচি বুলি ধৰ চেং মাছ জিতছি এতিয়া জ্বালাই জিতব নেকি তাৰ যে জ্বালা কি ভাষণ মাখান দিছে মই এতিয়া দিছো তাৰবিলাক ভাষণ ঘৰটো আহিব জানে নেকি ভাষণ দিবা লাষ্টবিধ ভাষণ দিয়ে সি বোলে বুঢ়া মানুহৰ দাঁত লুগৈ বুঢ়া মানুহক মাথা পাথাৰ মাংস খাব পাৰা আৰু যে হেনো আছে মেলে মন্ত্ৰী কি হ'ব সি যি ভাষণ দি আছে একো নাই তাৰ এই মৰা গৰু ভাষণ কিন্তু মাইৰো কৈছো তাক খাই থাকেনি এই তাহাৰ আমাৰ নগেন খুৰা হাত তাতে মাইৰো কৈছো তাক সিদিনা মইয়ে টেকনিকত তাক মাইকটো কৈছো সি গমেই নাপালা ইমান সি গাধা আৰু সি বা কিনকে চলাব এখন আমি চেং মাছ জিতি আছো টেনশ্যন ল'বা নালাগে সি ঘাটছি বুলি ধৰ আছা বহি পাইছো দে মাতি দে
আমি তো কম আছে দাদা না মোর একটা গান আছে গান আছে দে ডক্টর দি গান করে গান তো মোর একটা বেল্লা বিরাট গন্দার গান আছে এনে বিরাট আগে Welcome to Music World. Bluetooth mode. কানেক্ট করি কিন্তু গান খুশি দিলে নাকসুদাই তো আসলে জুম চাই যে বলতো একটু শুনলি Connected. তাতে নাকসু এগুলা আমি ভাষণ মই আহি গেছো তা কি বা ভাষণ দিবা জানে নেকি তুমি চাকসু দি আৰু কি বুঢ়া মানুহ কি দাঁত লগাই দিব পাঠাৰ মাংস কি মূৰ্খ পাইছে কি জানি এপৰ নাই চালা কি আৰু কাই ভোট দিব সিদিনা মই নগাই ঘূৰা কাটতে মইয়া মাইটো কৈছো তাক নি কিনে তাতে কাইজাকে মাইচেৰ গৈ লৈছো এই বটল যেন পাতে ভাল লাগছে না একটু শুনি এগুলা কাই ক'ত কিনকে হলে এগুলা কি হৈছে মই বুজি পোৱা নাই হল কত কিনকে হল তুই যে ইনকে কুতুর খাতান ঢুকে গেছিলি মোর মই লুবা নাই এগুলা ঢুকে থাকতে তোর ফোন তো কাট পাবা আসছিলি মই তুই নাকাটলি কাটলি মই গমে নাপাল হই তুই কাট পাবা হেলি গেলি এতে মই শুনি আছো হা তুই সালা কুকুর মোরে খাবি আর মোকে তুই বদনাম করবি হা মই জানো যা কত তুই কত মোর তুই কন্ট্রাক্ট করতে হন মানু তোকে মারি মেজি কি হাতি মারিয়া হারাম দাও মোরে ও দাম লাগে করে দাও